হেল্ল' কি খবৰ? এতিয়া আকৌ আমি আউটডোৰ আপোনালোকক বহুত দিনৰ মূৰত আমি আহিছোঁ আউটডোৰ। মানে আউটডোৰ থাকে আগতে ধৰক ইনডোৰ আউটডোৰ মিক্স, কিন্তু আজি চব আউটডোৰ। বহুতকেইটা চিন আছে আৰু গোটেই ৰ'দ উপায় নাই, ৰ'দো কাটি কৰি শ্বুটিং কৰিবই লাগিব কাৰণ এপিছ'ড কমপ্লিট কৰিব লাগিব, যিহেতু আপোনালোকৰ বাবে আমি বনাই আছোঁ। হিৰক ক এনেকৈ ক পকৰা দিনা ক মাকে বৰষুণ নাচায় আপুনি এনেকে দেখিলে কেলে চাব এয়া দেৱজানীৰ অৱস্থা। Rolling! Action! সিংহৰ গড়লত সোমাই দি তই কিয় পঢ়িছিলি? কিয় পঢ়িছিলি? Action! এনেকে চব মানে লুকা হয় নি মানুহ? kami akan mana? Oke, belum berdua. Berapa pun berapa? Ada lagi apa mana? Udah mana mana betul? Itu lihat sama dia. Ya dam. Itu. কি হৈছে কি হৈছে তোমালোকৰ? কি হৈছে? কি হৈছে তোমালোকৰ? মানে কি জানো মই ভিডিঅ' হে এতিয়া গোপন মিটিং এখন আছে, কি হৈছে ন? কি আছে? Skriptu lagi boleh? Nomor banyak saya kan. Prank ko ya silo itu nih. Oh ini kanile. Kanile. কথা লগাই থাকে। Sa ini nanti nih sebenarnya Namanya mama mikir rasa apa yang kita kerja ya sang. Oh ini lucu sih এতিয়া বুজি পোৱা নাই নেকি? প্ৰেংকটো কৈছে ই দেই অভিনৱে এইটো আছে ই জুমনি লগত জুমনিয়ে ক'লে যে কালি এটা আহিছিলে যদি তুমি কোৱা তাইক যেনেকে তুমি ইয়াত কোৱাই থাকা এনেকে কথাটো এনেকে কোৱা আৰু তাৰ লগত আমাৰ হেৰি কৰিলে আমাৰ নমনিহাল ডাঙৰীয়ে তো গানি কৈছো দেই মাজনী গানিলি নাই উলিয়া নহয় কোনে ক'বনো নেমানি কৰিছো আমাৰ বৰষুণৰ ছেটত মোক চিগাৰেট খুৱাইছে। আৰু দেখিছে একদম মেকআপত ছোৱালী মানুহৰ নিচিনা টাইম লয়। ৰিয়া চলিহা ৰেডি হৈ আছে। ঐ
ঠেঙাল ভাই আজি নিজৰ চিৰিয়েলত আহিছে আজি বৰষুণৰ নহয় তাৰ ময়ূৰ পংখীত আহিছে ময়ূৰপংখী আজি বৰষুণত আহিছে তিতিবলে আহিছে এয়া আজি আমাৰ যিহেতু শংকৰদেৱ ষ্টুডিঅ'ত হৈ আছে আৰু আজি বহুতকেইটা শ্বুটিং হৈ আছে ৰ'ব দেখুৱাম আপোনালোকক আৰু এখন বৰ জনপ্ৰিয় চিৰিয়েল হৈ আছে ময়ূৰপংখী দেখুৱাম বলক আপোনালোকক দেখুৱাই যিহেতু আমাৰ এয়া চেতিয়া দা ময়ূৰপংখী হেড মানুহ এইবোৰ হেড মানুহ এয়া ময়ূৰপংখী ছেট ডিজাইনাৰ আপোনালোকক আজি ময়ূৰপংখী এয়া মংগল দা এয়া সুৰজ দা এয়া চিনিয়ে পায় এয়া ময়ূৰপংখী আজি আপোনালোকৰ ময়ূৰপংখী পাই গৈছোঁ এয়া ময়ূৰপংখীৰ এছিষ্টেণ্ট এইয়া লকাপৰ ভিতৰৰ পৰা ওলাই আহিছে বিখ্যাত দা আজি গুচি আহিছোঁ আৰু ময়ূৰপংখী ছেটলৈ খবৰ ল'বলৈ নাই পেকআপ হোৱা নাই এটা চিট আছে এয়া মেকআপৰো হয় প্লাছ চব কৰে এছিষ্টো কৰে হয়নে মোক দেখি ঋষভ দাও ব্লগত লাগি গ'ল খুব ভাল লাগিছে আৰু গোটেইখিনিয়ে যেতিয়া আমাৰ লগ পোৱা নহয় আৰু যেতিয়া পাওঁ খুব ভাল লাগে আৰু ভাল লাগিছে সকলোৱে কৰিছে ইজনে সিজনৰ ভাল লাগিছে হয় নহয় গোটেইখিনি মানুহ এনেই আমি লগে নাপাওঁ আজি একেটা হেৰিতে লগত মজা লাগিছে একদম একেবাৰে বহুত ডাঙৰ কাম কৰি থকা নিচিনা লাগিছে শ্বুটিং এৰি আমি লগ কৰিবলৈ আহিছোঁ কি খবৰ তিলকজনা একদম ভাল তোমাৰ বৰষুণ চাইছ নাই বৰষুণ আমি ময়ূৰপংখী চাওঁ কিন্তু বৰষুণ চাইছ নাই বৰষুণ চাইছো মই বৰষুণ ফাৰ্ষ্ট এপিছডৰ পৰা চাইছো খুব ভাল পাইছো আমিও কিন্তু ময়ূৰপংখী চাওঁ দেই মই কৈ থাকো মই বিশ্বতাক মেছেজ কৰি ফোন কৰি কৈছো ধন্যবাদ একেলগে চব ইউনিট আমি একেলগে এয়া বৰষুণৰ পৰিচালক পংকজ গগৈ এয়া খুব ভাল কাম কৰিছে বৰষুণ বঢ়িয়া ফালি দিছে বৰষুণ বঢ়িয়া ব্ৰাদাৰ সেইকাৰণে মই ব্লগ কিয় বৰষুণ পেলাই দিছে তেওঁ বিৰাট প্ৰশংসা পাইছোঁ বৰষুণৰ আমি ফুলি গৈছোঁ কোৱা দিবাংগনা কোৱা চবৰ ফালে ক'ব লগা হৈছে নহয় লাষ্টত মই গুৰুত্বই নোহোৱা গৈছে মানে কোৱা এতিয়া কোৱা একদম চবতকে ধুনীয়া হৈ আছে এতিয়া ৰাইজে খুব ভাল পাইছে আৰু বেছি আগুৱাই যাওক আৰু খুব ধুনীয়া কামবোৰ কৰি থাকা ধন্যবাদ ময়ূৰপংখী আমি কৈছোঁ ময়ূৰপংখী কেনেকুৱা হৈছে কৈ দিয়ক দাদা কৈছোঁ সকলো আমাৰ মুভি চাই থাকোঁ আমি মন্দাক কৈছোঁ নহয় মন্দাক কৈছোঁ মন্দাক ফোন কৰি কৈছোঁ মনত বাৰ্তালাপ কৰা হৈছে এই বিষয়ে আপোনালোকক কৈছিলোঁ যে আমাৰ ইয়াত কেইবাটাও ইউনিটৰ শ্বুটিং চলি আছে আমি আকৌ আহি পাইছোঁ NKTVৰ আপকামিং চিৰিয়েল আমাৰ নামটো এতিয়ালৈকে ৰাজমণি আৰু অবিনাশ শ্ৰদ্ধা ৰাজমণি আৰু অবিনাশ নতুনকৈ আহিছে কোনো যোৰহাটৰ পৰা এয়া ভাস্কৰ দা পলাইছে এয়া কেমেৰা ভাস্কৰ দা পলাইছে কেমেৰাক আগবঢ়াই দিছোঁ পুৰা পলাইছে আমাৰ উপস্থিত আছে আমাৰ ধাৰাবাহিকখনৰ পৰিচালক নমস্কাৰ দিহিঙীয়া কিৰণ দা কি ক'বা শ্বুটিং কৰি আছে ৰাতিপুৱাৰ পৰা বৰষুণ আমি ছেটৰ পৰা আজি ছেটলৈ আহিছোঁ বৰষুণ চাই সঁচাই ভাল লাগিছে সকলোবোৰ চাই থাকিব আৰু আমাৰখনো চাব আহি আছে কওক এতিয়া মানে বৰষুণখনৰ এই চাইডটো খুব ভাল লাগিলে লাগিব অৰ্ণৱ জিলত এতিয়া নহয় ৰাতি হিচাপ ৰাতি প্ৰথমে কোৰ্টত প্ৰডিউচ কৰি ৰিমাণ্ডত লৈ লওঁ প্ৰথমে কোৰ্টৰ নটিচ কৰি প্ৰডিউচ কৰি ৰিমাণ্ডত লৈ লওঁ হিচাপ কৰি ভাল লাগে ফোনটো উলিয়াব ডাইলগ আপোনালোকে এইবোৰ কি কৰিছে ঠিক দেখিছে এডালে বংকিম দাক পিতে নোৱাৰিলে মাক খাই অভিযোগকাৰীয়ে মিছা কথা ক'ব পাৰে কিন্তু মেডিকেল ৰিপৰ্টে নকয় ফাঁকি মাৰিছে আপুনি এখনতো বাপাৰ হোৱা নহয় বংকিম শইকীয়া এয়া অৱস্থা বংকিম শইকীয়া নহয় ওৰফে অৰ্ণৱ বৰুৱা এয়া অৱস্থা ছোৱালীক খাবলৈ নাই শুবলৈ নাই আৰু থকিবা ছোৱালীক বেচেৰা বেয়াও লাগিছে উপায় নাই কষ্ট কৰিব লাগিব ই পানী মাৰিলে 25 ছাৰৰ হেৰি ভাগৰ লাগিছে
বেয়া মাৰিছে, বেয়া মাৰিছে। আৰু মাৰা, আৰু মাৰা। আৰু মাৰিব লাগিছিলে, সঁচাকে মাৰি দিব লাগিছিলে। কি হ'ব? এই নকয় কেলে জুমনি কোৱা মই লগ চব অঁ এই দি দিব। বংকিম দা চাওক হাতখন হাতটো তই লোৱা বেয়া ভুগিছিল মই পুৰা খাবা দেই কলিয়া বুঢ়িয়াতে মই কিমান বগাই কেন ক্লাছ দেখিছেনে ময়ূৰ কিবা পলাই পেলাই বহিবলৈ আহে পলাই আহিছে আজি পলাই আহিছে তাত ছুটি থাকি পলাই আহিছে ময়ূৰ পংখী পলাই আহিছে আকৌ কেমেৰাটো দেখি পুৰা বেছি বিজি হৈ দেখুৱাইছে আকৌ দেই অকণমান এনেই আকৌ এনেই সেয়া এনেই আকৌ আৰু আপোনালোকক দেখুৱাম আমাৰ চিৰিয়েলৰ আটাইতকৈ জ্যেষ্ঠ যি মানে এতিয়াও ধৰক এক্টিং ভাল পাইছোঁ এক্টিং এৰা নাই এতিয়াও ৰিটায়াৰ হ'ল আৰু 1 বছৰ আছে চ' আমাৰ চিৰিয়েলত শ্বুটিং কৰিব আহিছে দেখাই আছোঁ এইগৰাকী চালান দিয়া আগতে পকৰাক এতিয়াও মনত কিমান উদ্যম কিমান হেঁপাহ দেখিছে এতিয়াও অভিনয় সামৰা নাই খুব আগ্ৰহী খুব ভাল পায় এইযোৰ মিছেছ চলিহাৰ চশমা মই আপোনালোকক জনাওঁ এইযোৰ কিন্তু উল্টা নহয় যে এইযোৰ ষ্টাইলে এনেকুৱা মই সেইকাৰণে আজি পিন্ধি দেখুৱাইছোঁ দেখিলেতো চশমাযোৰ উল্টা নহয় এতিয়া গম পালে নতুন ষ্টাইল সেইযোৰ বিখ্যাত চশমা ওকে এইযোৰ উল্টা বুলি ভাবিছে আচলতে উল্টা নহয় মিছেছ চলিহা ইউনিক ষ্টাইল উল্টা যেন লগা এযোৰ ধুনীয়া চশমা